দোকান এখনো নাই অ এখন কিনো গাঁও জানো কোনো দোকান নাই অ ঐ দে ঐ বাইদেউ শিখৰ কেই টকা শিখৰ 45 টকা ইমান দাম নে শিখৰ দাম চাম যদি আপুনি দাম বুলি ভাবিছে শিখৰ খাবলৈ কেনে আহিছে 45 টকাকে বিকিয়ে আছো শিখৰ হ'ব 5 টকা ল'ব দিয়ক নাই নোৱাৰি সেইবোৰ কাষ্টমাৰ আছে নহয় 10 এনেকুৱা নাচাবা আকৌ চয়া দিম আকৌ এইবোৰ কোৱা মানুহ ইমান মানুহ আছে দোকানত ইমান আগত টপ পাবলৈ আহিছে দিলা দিয়া মন নহ'লে নিকিনিমে খাবলৈ মন নাই যদি আপুনি আহিব যাওক মোৰ বেলেগ কাষ্টমাৰ ভাগিব নহয় অ বাইদেউ কথা ভালকে ক'ব দেই আপুনিও ভালকে বুঢ়ী মানুহ ইমান মুখখন বুঢ়ী দেখিলে কি বুঢ়ী বকত বুঢ়ী দেখিলে বুঢ়ী মানুহে কথা ভালকে ক'ব আমি একো বুঢ়ী হোৱা নাই কিহৰ বুঢ়ী দেখিলে তেনেকে বুঢ়ী বুলি নক'ব আকৌ আমাক গুৱাহাটী ইমান দাম নহয় দেই শিখৰ গুৱাহাটীৰ পৰা লৈ আহিব লাগিছিলে কাৰ্টন আকৌ হয় দেই বল বল দোকান আছে যাওক বাহানি লাগ কোবাম নহয় এজনী ইমান মুখ চুকা বুঢ়ী অ একদম শিখৰৰ দামনো 45 ইমান লাও পাত একদম হেৰিটো বেয়াহে হৈ গ'ল চাগে দেই এইবোৰ দোকানলৈ যাব নে